নমস্কাৰ, মই তাৰ্জিনা পূৰণফলৰ অন্য এটা ট্ৰিক আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 102 আৰু 103ৰ পূৰণফল নিৰ্ণয়ৰ বাবে এই 102 সংখ্যাটো 100তকৈ কিমান বেছি? 2 বেছি। সেইটো লিখিব লাগিব যে 2 বেছি হ'লে +2 হ'ব। আৰু 103 সংখ্যাটো 100তকৈ কিমান বেছি? 3 বেছি, মানে +3। তাৰপিছত 102ৰ লগত 3 যোগ কৰিলে হ'ল, বা এইটো যোগ নকৰি এইটো যোগ কৰিলেও হ'ব, কিয়নো দুইটাই একে হয়। মানে 102ৰ লগত 3 যোগ কৰিলেও 105 হয়, বা 103ৰ লগত 2 যোগ কৰিলেও 105 হয়। তাৰপিছত এই 2 আৰু 3ৰ পূৰণফল 2 3 গুণ কিমান হ'ব? 6 হ'ব। গতিকে আমি ট্ৰিকৰ সহায়ত খুব কম সময়তে 102 আৰু 103ৰ পূৰণফল নিৰ্ণয় কৰিলোঁ। অন্য এটা আমি উদাহৰণ লওঁ। 101 আৰু 103। এইটো যদি আমি পূৰণফল কৰোঁ, এইটো আমি তেনেকৈ কৰিম। 101টো 100তকৈ কিমান বেছি আছে? 1 বেছি আছে, মানে +1। আৰু 103টো 100তকৈ কিমান বেছি আছে? 3 বেছি আছে, মানে +3। তাৰপিছত এই 101ৰ লগত 3 যোগ কৰিলে হ'ল, বা 103ৰ লগত 1 যোগ কৰিলে হ'ল, একেটাই ওলাব। 101ৰ লগত 3 যোগ কৰিলে 104 হয়, বা 103ৰ লগত 1 যোগ কৰিলেও 104 হয়। তাৰপাছত 1 আৰু 3ৰ পূৰণফল 1 3 গুণ 3 হ'ল। গতিকে খুব কম সময়তে 101 আৰু 103ৰ পূৰণফল আমি নিৰ্ণয় কৰিলোঁ। অন্য এটা আমি এক্সাম্পল লৈছোঁ। 103 পূৰণ 105। এইটো যদি আমি ট্ৰিকৰ সহায়ত সমাধান কৰোঁ, পূৰণফলটো আমি কেনেকৈ কৰিম? এই 103টো 100তকৈ কিমান বেছি? 3 বেছি। 3 বেছি মানে +3। আৰু 105টো 100তকৈ কিমান বেছি? 5 বেছি, মানে +5। তাৰপিছত 103ৰ লগত 5 যোগ কৰিম, বা 105ৰ লগত 3 যোগ কৰিম। দুইটাৰ এটা কৰিলেই হ'ল, একেটাই ওলাব। 105ৰ লগত 3 যোগ কৰিলে 108 হয়, বা 103ৰ লগত 5 যোগ কৰিলেও 108 হয়। তাৰপিছত 3 আৰু 5ৰ পূৰণফল 3 5 গুণ 15। অন্য এটা আমি উদাহৰণ লওঁ। 104 পূৰণ 105। এইটো আমি লৈছোঁ। এই 104টো 100তকৈ কিমান বেছি? 4 বেছি, মানে +4। এই 105টো 100তকৈ কিমান বেছি? 5 বেছি, মানে +5। তাৰপিছত 104ৰ লগত 5 যোগ কৰিলে 109 হ'ব, বা 105ৰ লগত 4 যোগ কৰিলেও 109 হ'ব। তাৰপাছত 4 আৰু 5ৰ পূৰণফল 4 5 গুণ 20। গতিকে খুব কম সময়তে ট্ৰিকৰ সহায়ত আমি 104 আৰু 105ৰ পূৰণফল নিৰ্ণয় কৰিলোঁ। আজিৰ পূৰণফলৰ এই ট্ৰিকটো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' মই বনাই যাম যিমান দূৰ পাৰোঁ। আজিলৈ ইমানখিনিয়ে। ধন্যবাদ।